Hi guys, welcome my YouTube channel. আজি ভিডিও এটি বনাব গৈ আছো। আজি ভিডিওটো চাই থাকিব লাষ্টলৈকে স্কিপ নকৰাকে ভিডিওটো পুৰা ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকিব। বৰ্তমান আপোনালোকে থাম্বনেলখন চাই গমেই পাইছে মই কলৈ গৈ আছো। মই বৰ্তমান আহিছো আজি চিৰিয়াখানা ফুৰিবলৈ কাৰণে। কাৰণ বহুত দিন ভাবি আছিলো আহিম বুলি টিভিত দেখা পোৱা যায় কিছুমান বস্তু। আজি ওচৰ চাম। এয়া টিকেট কাউণ্টাৰ, ইয়াতে টিকেট কৰিলো আৰু ইয়াতে বৰ্তমান টিকেট অনলাইন কৰা হয়। এয়া বাইদেউজনীয়ে টিকেট মানে অনলাইন কৰি আছে, বৰ্তমান ৰৈ আছো। শুনিছেনে? অলপ আৱাজ আপোনালোকে শুনিছেনে? এয়া এই দেখিছে, ৰ'ব দেখাইছো। দেখিছেনে গাইজ, দেখিছেনে আৱাজ শুনিছেনে? এইটো দেখিছে মাজত এয়া চাওক 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 জুম কৰি দেখাই দিছো আপোনালোকক। দেখিছে এয়া দেখিছেনে? দেখিছে 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 ওপৰলৈ উঠি গৈছে। এয়া আহি পাই আৰম্ভণিতে দেখিছো। দেখিছে শুনিছে? এয়া চাওক জিৰাফ কিমান ডাঙৰ কিমান ধুনীয়া। চাওক জুম কৰি দেখাই দিছো। জীৱনত প্ৰথমবাৰ দেখিছো এনেকুৱা জিৰাফ। ৱাও কিমান ধুনীয়া দেখিছেনে? তাকে বহুত ওখ দেই, মই ভবা নাছিলো ইমান ওখ। গছৰ পাত খাই আছে, ভাল লাগিছে চাই। বিভিন্ন প্ৰজাতিৰ ইয়াত বনৰীয়া চৰাই দেখা পোৱা যায়। এইটো চৰাই চাওক ওচৰতে কল ৰখা হৈছে, কল খাবলৈ আহিছে। দেখিছেনে? এয়া খাইছে চাওক কল, এয়া চাওক খাইছে। এয়া আছে দেখিছেনে? এয়া খাইছে। এতিয়া গৈ আছো বেলেগ প্ৰজাতিৰ চৰাই দেখাবলৈ। ইফালে চাওক বেলেগ বেলেগ চৰাই দেখাই আছো। মইনা কুকুৰী মাছ, কুকুৰীয়ে নহয়, পাহাৰীয়া মইনা। মইনা বিহু কৈছা মইনা। মইনা চাওক মইনা মাত এটা দিয়া। মইনা মইনা। আজি বৰষুণো দি আছে আৰু বিশেষ এতিয়া আহাৰ খোৱা টাইম হৈছে। কিছুমান জন্তু ইয়াত দেখা পোৱা নাই। এই ছাইডত এটা শুই আছে বাৰু। চাওক বন মেকুৰী চাওক। এইটো চাওক কিমান ডাঙৰ। সেইটো বাঘ চাওক, তাৰ লগতে ঘোঁ ব্লেক পান্থাৰ। ইয়াত কি আছে ধৰিব পৰা নাই, ভিতৰত সোমাই আছে। চালো বহুত চেষ্টা কৰিলো নাই ওলাই। এইটো চাওক মেইন বস্তুটো ভালুক কিমান ডাঙৰ চাওক। এইটো 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 দেখিছেনে কিমান ডাঙৰ। মোৰ জোকাৰি পেলাইছে একদম। ভালো এর না ভালো।
এইটো শগুন চাওক, সৰুতে থাকোঁতে বহুত দেখা পোৱা গৈছিল গাঁৱত, আজিকালি দেখা পোৱা নাযায়, আজি দেখি পাইছোঁ বহুত দিনৰ মূৰত। আৰু তাৰ লগতে আছে বাঘ। বাঘটো চাওক কি আৰামত মাংস খাই আছে। তাৰ কাষতে এটা ৰখা হৈছে, সেইটো দেখিছেনে বগা বাঘ। সেইটো এটা তিনিটা দেখিছেনে মানুহ? সেইটো বগা এটা আছে, সেইটো এটা আছে, সেইটো এটা সেইটো এটা আছে। এইটোত কৰাই আছে, ভিনিয়ৰ মোবাইলটোত কৰি আছে, মোৰটো নাই কৰা। উঠিছে এইটো এয়া চাওক, নীলগাই আৰু পহু একেলগে আছে, চাওক কিমান ডাঙৰ পহুকেইটা। ইমান ডাঙৰ নহয়, দেখিছেনে? চাওক ভাল লাগি যায় মনটো একদম দেখি পালে এইবোৰ বস্তু। দেখিছেনে একদম ওচৰতে পালোঁ, ৰাস্তা কিনাৰতে আছে। এটা চুই চাবলৈ মন গ'ল, গতিকে নাহে, পলাই যাচোন। এবাৰ হ'লেও চুই চাবলৈ চেষ্টা কৰিম। মনৰ আশা পূৰণ হৈ গ'ল। এটা ভিডিঅ' হয় এবাৰ হ'লেও চুই চাবলৈ চেষ্টা কৰিম, সোমাই গ'ল। এয়া চাওক চাওক, ঘৰিয়াল ইমান ডাঙৰ, দেখিছেনে? অলপ জুম কৰি দেখাইছিলোঁ। গাই চাই আহি থাকোঁতে দেখি পাইছোঁ, চাওক এইবিলাক কি কয় মানে নাজানো, নামটো কওকচোন, কমেণ্ট বক্সত ক'ব আপোনালোকে, কিয় মই নামটো নাজানো। এয়া চাওক, চাওক অলপ জুম কৰি দেখাই দিছোঁ। কমেণ্ট বক্সত ক'ব কি নাম, মই নাজানো বাৰু, গতিকে তেওঁ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ আহিছোঁ সৰ্পগৃহলৈ, বিভিন্ন প্ৰজাতিৰ ইয়াত সাপ ৰখা হৈছে, আপোনালোকক দেখাম। এইডাল হৈছে অজগৰ, দেখিছেনে কি ধুনীয়াকৈ আছে। অজগৰ চকৰি ফেটি দি দিয়া আছে, এটা চকৰি ফেটি চাওক কি ধুনীয়া শুই আছে। অলপ জুম কৰি দেখাই দিছোঁ, দেখিছেনে কি ধুনীয়া শুই আছে। চাইডত আছে অজগৰ, চাওক পানীত শুই আছে।
ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব আৰু যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু বহুত ৰৈ গ'ল দেখাবলৈ কাৰণে কাৰণ বৰষুণজাক নেৰে